হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল, মোৰতো ভালে। আপোনালোকে লং ভিডিঅ'বোৰত ইমান মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু এইকেইদিন ভিডিঅ' দিব পৰা নাই কাৰণ মই কলেজ গৈ আছোঁ আৰু এইকেইদিনতে মানে আমাৰ এক্সাম চলিব, সেইকাৰণে ভিডিঅ' তেনেকৈ বনোৱাও হোৱা নাই। তো এয়া দেখিছেনে, আজি ইমান বৰষুণ দি আছে। আজি নহয় মানে এইকেইদিন পূৰা বৰষুণ দি আছে। তাৰপিছত আবেলি হ'ল, মই ভণ্টি ভাইটি ওলালোঁ আমি মাহীহঁতৰ ঘৰত ভাত খাবলৈ। আৰু আমি অহা দেখিছেনে, জেকো আমাৰ পিছে পিছে আহি আছিলে। মায়ে ক'লে বোলে অলপ তাক বোলে উঠাই লৈ যাওঁ, অকণমান আগত এৰি দিম বোলে, সি নিজে ঘৰলৈ আহিব। তাৰপিছত তেনেকৈ তাক লৈ গ'লোঁ আৰু ই যে সঁচাকৈ পিছা নেৰে। ৰাতি তেনেকৈ ভিডিঅ' কৰা নহ'ল, ফোনটো চাৰ্জো নাছিলে আৰু কাৰেণ্টো নাছিলে দেখি মই ভিডিঅ' নকৰিলোঁ। আহিলোঁ, এয়া আবেলি সময়ত ধুনীয়াকৈ চোতালত বহি আছোঁ। মূৰৰ ওপৰত ইমান ধুনীয়া পখিলা এজনী পৰি আছে। মায়ে ধুনীয়াকৈ ভিডিঅ' কৰি দিছে। আৰু এয়া মই আবেলি চাহ তাহ খাই লৈ সন্ধিয়া সময়ত পঢ়িব ল'লোঁ, কাৰণ এক্সামো আহি পাইছেহি ন, সেইকাৰণে অলপ পঢ়ি লওঁ বোলো। পঢ়িব মন নাই হ'লেও পঢ়িবতো লাগিবই, তো সেইকাৰণে আৰু ধুনীয়াকৈ পঢ়ি আছোঁ। আৰু পঢ়িবতো লাগিবই, সেয়া আৰু পঢ়ি শুনি ধুনীয়াকৈ ভাত পানী খাই ৰাতি শুই দিলোঁ। ৰাতিপুৱা সময়ত ধুনীয়াকৈ কলেজলৈ আহিছোঁ। আৰু কম্পিউটাৰ ক্লাছৰ লগৰকেইজনীয়ে কি কৰি আছে দেখিছেনে, একদম ছবি আঁকি আছে আৰু দুইজনী, আৰু তেহেঁতক ফূৰ্তি দেখিছে একদম। ময়ো আৰু সিহঁতকে চাই চাই বহি আছোঁ। মই পিছত কৰিম আৰু যি কৰিব লাগে। তাৰপিছত এয়া লগৰজনী দেখিছেনে, কি যে আঁকিছে, তাই হেনো বোলে খুচিক আঁকিছে বোলে। খুচি, তই ভিডিঅ'টো চাই আছ যদি গংগাক গালি দিবি হা, খুচিয়ে হেনো তোক আঁকিছিলে, নামো লিখি দিছিলে। মই ভিডিঅ' কৰিবলৈ নহ'ল। আৰু এই দেখিছেনে ধুনীয়াকৈ গছ আঁকি আছে, গছ পূৰা ধুনীয়াকৈ। তাই হেনো বোলে গছ আঁকি থৈ দিব ধুনীয়াকৈ। দে আৰু আঁক তহঁতি। এয়া দেখিছেনে, গোটেইখিনি আমি ইয়াতে আৰু ফূৰ্তি কৰি আছোঁ। তাৰপিছত কলেজৰ পৰা আহি ধুনীয়াকৈ ভাত পানী খাই গ'লোঁ আমাৰ গাঁৱত ভাওনা চাবলৈ। মানে আমাৰ ফাদাৰহঁতৰ গাঁৱলৈ গ'লোঁ ভাওনা চাব। এয়া দেখিছেনে। আৰু ভিডিঅ'টো ইমানেই, যদি ভিডিঅ'টো চাই ভাল পাইছে তেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু নেক্সট মিনি ব্লগত লগ পাই আছোঁ। এইকেইদিনতে লং ভিডিঅ' দিম, আকৌ আপোনালোকে আগৰ নিচিনা মৰম দিব।